নমস্কাৰ। আজি আপোনালোকক মতাৰ উদ্দেশ্য হ'ল যে আজি আপোনালোকৰ জৰিয়তে মই সমূহ বিটিআৰবাসীলৈ এটা বাৰ্তা প্ৰেৰণ কৰিম আৰু সেই বাৰ্তাটো বিটিআৰবাসীক যিটো ভুল ধাৰণা সেই ভুল ধাৰণাটো আঁতৰ হ'ব। ইতিমধ্যে আপোনালোকে গম পাইছে যে বিভিন্ন মিডিয়াৰ জৰিয়তে তেওঁ কোনোবা হোটেলত বহি পৃথ্বীৰাজ নাৰায়ণ নামৰ দ্য নৰ্থ ইষ্ট হেৰিটেজ ফাউণ্ডেশ্যনৰ NGOৰ এজন ডাইৰেক্টৰ এই নামেৰে তেওঁ সংবাদমেল মাতিছে আৰু সেই সংবাদমেলত আমাৰ বিটিআৰৰ নিৰ্বাচন সম্পৰ্কে UPPLৰ বিৰুদ্ধে এটা মাত মাতিছে। বিশেষকৈ অনাবৰসকলক বিভ্ৰান্তি কৰাৰ কাৰণে তেওঁ মাত মাতিছে। তেওঁ কৈছে যে বিটিআৰত যদি UPPL চৰকাৰ হয় তেনেহ'লে 60% অবৰ মানুহে বিটিআৰৰ পৰা ভূমিৰ অধিকাৰ হেৰাব। এতিয়া কথা হ'ল যে তেওঁ আজিৰ পৰা 2019 চনতে তেওঁ এটা কেছ FIL দাখিল কৰিছিল আৰু সেই কেছ নাম্বাৰ হ'ল 22/2019। তেওঁ নিজেই এই বিটিআৰৰ বাসীক বিভ্ৰান্ত কৰাৰ কাৰণে বিটিআৰৰ লেণ্ড এণ্ড সম্পৰ্কে তেওঁ এটা PL দাখিল কৰিছিল। তাত তেওঁ কোৱা হৈছিল যে বিটিআৰৰ বেল ব্লকত বাংলাদেশী মুছলমান সম্প্ৰদায়ক উল্লেখ কৰা আছে যে মুছলমান সম্প্ৰদায়সকলে বেল ব্লক দখল কৰি আছে আৰু তেওঁলোকক উচ্ছেদ কৰিব লাগে বুলি তেওঁ PL দাখিল কৰিছে। এতিয়া তেওঁ এনেকুৱা এটা বিভ্ৰান্তিমূলক ভাষ্য প্ৰদান কৰিছে যে বিটিআৰত বসবাস কৰা সকলো জনগোষ্ঠীক বড়ো বাদে অবড়োসকলৰ সকলো জনগোষ্ঠীয়ে ভূমিৰ অধিকাৰ হেৰাব বুলি তেওঁ উল্লেখ কৰিছে। এতিয়া তেওঁ হ'ল নৰ্থ ইষ্ট হেৰিটেজ ফাউণ্ডেশ্যনৰ এজন মানুহ আৰু পৃথ্বীৰাজ নাৰায়ণৰ আৰু থুলুংগা বসুমতাৰী এই বিটিআৰবাসীৰ বাবে প্ৰমোদ বড়োৰ প্ৰথমটো গ্যাৰাণ্টি। প্ৰতিটো দফাই ৰূপায়ণ হ'ব বিটিআৰ চুক্তিৰ। বহুদিনীয়া দাবী পূৰণ হ'ব সকলো জাতি জনগোষ্ঠীৰ। বিটিআৰলৈ আহিব শান্তি, সমতা আৰু প্ৰগতি। মৰমৰ বিটিআৰবাসী, এয়া প্ৰমোদ বড়োৰ গ্যাৰাণ্টি। ট্ৰেক্টৰৰ চিনত ভোট দি UPPLক জয়যুক্ত কৰক। দুয়োজনে এই কেছটো ছাবমিট কৰিছে। দুয়োজন হ'ল এই ফাউণ্ডেশ্যনৰ ডিৰেক্টৰ আৰু এক্সিকিউটিভ ডিৰেক্টৰ। তেওঁলোকে এই ধৰণে বিভ্ৰান্তি কৰিছে যে বিটিআৰবাসী যাতে হতাশগ্ৰস্ত হয়, অৰ্থাৎ তেওঁ নিশ্চয় কোনো এটা পক্ষৰ লৈছে আৰু সেই পক্ষৰ জৰিয়তে বিটিআৰবাসীত বসবাস কৰা অবড়োসকলক বিভ্ৰান্ত কৰি যাতে UPPLৰ পৰা আঁতৰি থাকে এইটোৱে বুজাইছে। অৰ্থাৎ তেওঁ এটা দালালৰ চৰিত্ৰ লৈছে আৰু সেই দালাল প্ৰক্ৰিয়াত ইতিমধ্যে আমি গম পাইছোঁ তেওঁ প্ৰথমতে UPPLতে আছিল। আমি তেওঁৰ এই চৰিত্ৰৰ বিষয়ে গম পাই তেওঁক UPPLৰ পৰা আঁতৰ কৰি দিয়া হ'ল। তেওঁ তাৰপিছত আমি জনামতে তেওঁ BPFৰ হৈ কাম কৰি আছে, নাইবা হীৰা অৰণ্যাৰ হৈ কাম কৰি আছে। এতিয়া GSPৰ অধপতন চাইছে আৰু যাৰ কাৰণে তেওঁলোকে তেওঁক হাত কৰি হয়তো প্ৰলোভন দিছে, মোটা অংকৰ ধন দিছে আৰু যাৰ কাৰণে তেওঁ হয়তো এই বিভ্ৰান্তিমূলক ভাষ্য প্ৰদান কৰি আছে। কাৰণ তেওঁ নিজেই উল্লেখ কৰিছিল যে দৈনিক তেওঁ 4-5 হাজাৰ টকাৰ কৰি মদ আৰু চিগাৰেট খায়। যিজন ব্যক্তিৰ কোনো চাকৰি নাই, যাৰ কোনো অস্তিত্বই নাই, বিভিন্ন সময়ত বিভিন্ন দলৰ লগত লগ লাগে আৰু মোটা অংকৰ ধন লয় আৰু হোটেলে বিলাসিতা জীৱন যাপন কৰি আছে। অথচ আমি যদি হিচাপ কৰোঁ তেনেহ'লে দেখা যায় যে মাহত তেওঁ 1,05,000 টকাৰ সি মদ আৰু চিগাৰেটত খৰচ কৰে। এই টকাখিনি ক'ত পায় আমাৰ প্ৰশ্ন। যাৰ কাৰণে তেওঁ আবল তাবল বকাটো আমি বন্ধ কৰিব লাগে আৰু এই ক্ষেত্ৰত যাতে চৰকাৰে তেওঁৰ ওপৰত আচলতে একশ্যন লয়। তেওঁ কৈছে যে আমাৰ গোবিন্দ বসুমতাৰী আৰু আমাৰ আৰু এজন আছে গোবিন্দ বসুমতাৰী, দুয়োজনে লগ লাগি এটা কেছ কৰিছে 2014 চনত। গোবিন্দ বসুমতাৰী সেই সময়ত আছিল NDFB বিভাগত আছিল। এতিয়া আজিৰ তাৰিখত 2014 আৰু 2020 এই 6 বছৰ আগত কৰা কেছো নহয়। আমি জানিছোঁ যে আচলতে তেওঁলোকে কৈছিল যে বেল ব্লকৰ মাটিখিনি যাতে সুৰক্ষিত হয়, সেইকাৰণেহে তেওঁ এটা আবেদন কৰিছে। তো সেই আবেদনৰ ওপৰত ভিত্তি কৰি আজিৰ তাৰিখলৈকে হয়তো আমাৰ UPPL দল গঠন কৰা হৈছে আৰু দল গঠনৰ প্ৰক্ৰিয়াতে তেওঁ প্ৰথম অৱস্থাৰ পৰাই আছে। গোবিন্দ বসুমতাৰী আৰু সঞ্জয় স্বৰ্গাৰী নামৰ দুয়োজন ব্যক্তিয়ে আমাৰ UPPL দলতে আছে আৰু দুয়োজনে আমাৰ প্ৰাৰ্থী হয়।
কিন্তু তেওঁলোকে এইবাৰ জিকিব, বিপুল ভোটত ৰাইজে জিকাই দিব। আৰু সেইটোৱে তেওঁলোকৰ চকুত ধৰা পৰিছে যে তেওঁলোকে যদি জিকি আহে তেনেহ'লে BTRত এটা শান্তি প্ৰতিষ্ঠা কৰিব, সকলো জনগোষ্ঠীক লৈ ভূমি বিবাদ মীমাংসা কৰিব, সকলো জনগোষ্ঠীক ভূমিহীনক ভূমি প্ৰদান কৰিব। এইবিলাক দেখা পাই হাগ্ৰামা বাহিনীৰ আৰু GSP দলৰ চকু কপালত উঠিছে, যাৰ কাৰণে তেওঁক হাত কৰি বিভিন্ন সময়ত বিভিন্ন পলৱ বকিবলৈ তেওঁক কৈছে। এতিয়া তেওঁ মাজে মাজে কয় 7.2 সম্পৰ্কেও কয়, তেওঁ মাজে মাজে 7.2 সম্পৰ্কেও ৰাইজক বিভ্ৰান্ত কৰি আছে। সেইটো মোৰ হাতত আছে, BTR চুক্তিৰ দফাটো মোৰ হাতত আছে। ইয়াতে 7.2 আছে, গভৰ্ণমেণ্ট অফ আছাম উইল টেক ইফেক্ট মেজাৰ প্ৰটেক্ট খাছ লেণ্ড, গ্ৰাছিং লেণ্ড এণ্ড ৱাটাৰ বডিজ ফ্ৰম দ্য ইলিগেল ইনক্ৰুজমেণ্ট। ইয়াতে কিন্তু উচ্ছেদ শব্দটো নাই, কিন্তু তেওঁলোকে কৈ আছে যে 7.2 হিচাপ 2 পইণ্টত অবৰসকলক উচ্ছেদ কৰা হ'ব, কিন্তু ইয়াতে আচলতে উচ্ছেদ শব্দ নাই, মাত্ৰ ৰক্ষণাবেক্ষণ কৰা হ'ব মাটিখিনি, এইটোহে উল্লেখ আছে। তেনে ক্ষেত্ৰত তেওঁ এই বিভ্ৰান্তিমূলক ভাষ্য প্ৰদান কৰি আমাৰ অবৰৰ ৰাইজক বিপথে পৰিচালিত কৰিছে। ভোট বেংক হিচাপে তেওঁ লোৱাৰ কাৰণে এটা চেষ্টা চলাইছে, যাতে এই ভোটখিনি, কাৰণ আজিৰ তাৰিখত সংখ্যালঘু জনসাধাৰণ বিশেষকৈ মুছলিম জনগোষ্ঠীটোৰ অধিকাংশ লোক UPPLত যোগদান কৰিছে আৰু বিভিন্ন জনগোষ্ঠীৰ পৰাও এই UPPLত যোগদান কৰিছে। এতিয়া তেওঁ এটাই ৰাস্তা লৈছে যে আজি যদি তেওঁলোকক বিভ্ৰান্ত কৰা হয় তেতিয়াহ'লে হয় সেই ভোটখিনি খহি আহি হয়তো BPFত যাব নতুবা GSPত যাব, আৰু এই মুনাফাটো তেওঁ দুয়োফালৰ পৰা আদায় কৰাৰ কাৰণে এটা অংক কৰিছে আৰু মোটা অংকৰ ধন লৈ তেওঁ এনেকৈ আবুল তাবুল বকি আছে। এই পৃথ্বীৰাজ নাৰায়ণে বিভিন্ন সময়ত বিভিন্ন কথাই কৈ থাকে। কিছুদিন আগতে আমাৰ UPPL দলৰ পৰা তেওঁক যেতিয়া আমি আঁতৰাই দিলোঁ তেওঁৰ এই বেয়া চৰিত্ৰ থকাৰ কাৰণে, তেতিয়া তেওঁ এটা শব্দ আৱাজ উঠাই দিলে যে প্ৰমোদ বড়োৱে জিন্না আৰু মুজাফৰৰ বংশধৰক লৈ ৰাজনীতি কৰি আছে, গতিকে এইটো দেখ এটা জনগোষ্ঠীক অৰ্থাৎ মুছলমান জনগোষ্ঠীক মানে এই হেৰিটো কৰিছিল, আক্ৰমণ কৰিছিল। আৰু তাৰ পৰিপ্ৰেক্ষিতত মই কোকৰাঝাৰ সদৰ থানাত তেওঁৰ বিৰুদ্ধে গোচৰো তৰিছোঁ, আৰু সেই গোচৰ তৰাৰ পিছৰ পৰা তেওঁ পলায়নবাদী মনোভাৱ লৈ পলাই ফুৰি আছে। তথাপিও গুৱাহাটীৰ বিভিন্ন হোটেলত তেওঁ বিলাসিতা জীৱন যাপন কৰি মানে বিভিন্ন সময়ত বিভিন্ন সাংবাদিক মেল পাতি এই বিভ্ৰান্তিমূলক ভাষ্যবিলাক তেওঁ দি আছে। আমি সতৰ্ক কৰি দিছোঁ যে অহা দিনত যাতে তেওঁ এনেকুৱা বিভ্ৰান্তিমূলক ভাষ্য অবৰসকলৰ মন জয় কৰাৰ কাৰণে যাতে প্ৰদান নকৰে, তাৰ কাৰণে তেওঁ সতৰ্ক কৰি দিছোঁ যে তেওঁ সতৰ্ক হওক যে অহা দিনত যাতে UPPL চৰকাৰ আহাত বাধা প্ৰদানৰ সৃষ্টিৰ কাৰণে অবৰ জনগোষ্ঠীক যাতে বিভ্ৰান্তি হয়। তেখেতৰ নামটো শাহজাহান আলী নাৰাখি বসুমতাৰী অথবা বড়ো ৰাখিব লাগে, কাৰণ UPPL কৰা যিসকল মুছলিমে UPPL কৰে তেওঁলোকে আচলতে ঠিক নহয়, তেওঁলোকক আল্লাই এতিয়া চাওক, আপোনালোকে ভাল প্ৰশ্ন কৰিছে যে হাগ্ৰামা মহিলাৰীও মাজে মাজে এনেকুৱা মানে জকাৰৰ দৰে বক্তব্য ৰাখে। এজন মুছলমান মানুহ কেতিয়াও বসমতাৰী বা খেৰকাটানী নাৰ্জাৰী এইবিলাক নেলেখে, লিখিলে তেওঁলোকেহে লেখে। আমি জনামতে তেওঁৰ নামৰহে এনেকুৱা পাই আছোঁ, একবাৰ বসমতাৰী লেখে, একবাৰ মহিলাৰী লেখে। গতিকে তেওঁহে এনেকুৱা বিভ্ৰান্তিমূলক তেওঁ এনেকুৱা ভাষ্য ৰাখে। হাগ্ৰামা মহিলাৰীৰ ভয় হৈছে যে আজিৰ তাৰিখত তেওঁ যদি UPPLৰ লগত টক্কৰ যিটো মাৰিছে, এই টক্কৰত তেওঁ হাৰ মানিছে। হাৰ মনাৰ পিছত তেওঁ আবল তাবল কৈ মুছলমান মানুহখিনিক বিভ্ৰান্ত কৰিছে। তেওঁ আৰু এটা কথা কৈছে যে মুছলমান মানুহে UPPLক ভোট দিলে আল্লাই ক্ষমা নকৰে। এইটো সম্পূৰ্ণই আল্লাৰ বিচাৰৰ কথা। আল্লাই তাকেই বিচাৰ কৰে যাই নেকি মানে সমাজ বিৰোধী কামত লিপ্ত থাকে, ৰাইজৰ কাম নকৰে। গতিকে এই ক্ষেত্ৰত দেখা যায় যে তেওঁৰ বিগত 17 বছৰীয়া শাসনকালত তেওঁহে আল্লাৰ বিপক্ষে অৰ্থাৎ ভগৱান বা আল্লাহ বিপক্ষেহে তেওঁ শাসনভাৰ চলাইছিল, যাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ কাৰ্যকালত 8বাৰকৈ সংঘৰ্ষ হৈছে, গোষ্ঠীগত সংঘৰ্ষ হৈছে, আৰু সেই সংঘৰ্ষত নিৰীহ জনসাধাৰণৰ মৃত্যু হৈছে, কোনোবাই স্ত্ৰীহীন হৈছে, কোনোবাই স্বামীহাৰা হৈছে। ইয়াৰ ফলত BTCত অশান্তি বিৰাজ কৰিছে। আজি যদি আল্লাই বিচাৰ কৰে, যিহেতু বিচাৰৰ মালিক আল্লাহ বা ভগৱান, সেই ক্ষেত্ৰত তেওঁ ভাল কথাই কৈছে যে আল্লাই ক্ষমা নকৰে। আল্লাই তেওঁকহে ক্ষমা নকৰে, কাৰণ তেওঁ ৰাইজক তেজেৰে হোলী খেলিছে। গতিকে তেওঁ প্ৰস্তুত থাকক আল্লাহৰ বিচাৰৰ কাঠগড়াত যাতে তেওঁ উঠিব, আৰু সেই বিচাৰৰ ফলত তেওঁ আজি এইবাৰ বিপুল ভোটত
হাৰিব, তেওঁ জিতিব নোৱাৰে আৰু আনকি BTC দখলো কৰিব নোৱাৰে। গতিকে তেওঁৰ এই সমস্ত পৰিকল্পনা নস্যাৎ কৰি UPPL চৰকাৰ হ'ব, এইটো নিশ্চিত 100% নিশ্চিত যে অহা দিনত এই যে আৰু মাত্ৰ অহা ডিচেম্বৰৰ 12 তাৰিখত যিটো ৰিজাল্ট ওলাব, সেই ৰিজাল্টত বা ফলাফলত UPPL 25টা প্লাছ সিট গ্ৰহণ কৰি BTC দখল কৰিব আৰু এটা শান্তিপ্ৰিয় সুস্থ চৰকাৰ এটা প্ৰমোদ বড়োৰ নেতৃত্বত গঠিত হ'ব।